নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এয়া চাওকচোন, মেলা 3 দিনৰ কাৰণে আহিছে। ভোগালী মেলা পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন প্ৰকল্পৰ অধীনত তত্বাৱধানত তেওঁলোকে যিবিলাক চেল্ফ হেল্প গ্ৰুপ আছে গাঁওবিলাকত, সেই গাঁওবিলাকৰ মহিলাসকলে আহি কি সুন্দৰকৈ মেলাখন আৰম্ভ কৰিছে। চাওকচোন, নিজে হাতে সকলো বস্তু বনোৱা, এয়া মেটেকাৰ দি বনোৱা বেগৰ, আৰু এখন দেখিছোঁ এয়া পিঠা পনা পৰা আদি কৰি বোৱা কাপোৰ, তাৰপিছত লগতে আকৌ এয়া খাদ্যবস্তুৰ যোগান ধৰি আছে। মানে ঠাণ্ডাত চাহকাপ খাবলৈ সকলোৰে মন যায়, এয়া আহি ধুনীয়াকৈ খাইছে। এয়া ৰূপহী আৰু জুৰীয়া বহুত মানে ভিতৰুৱা অঞ্চলৰ গাঁওবিলাকৰ যিবিলাক গোট আছে, সকলো গাঁওবিলাকৰ পৰা আহি ইয়াত সমবেত হৈ ইমান সুন্দৰ এখন মেলা আৰম্ভ হৈ আছে। আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে নিশ্চয় চাবলৈ আহিব। আজি 2 নম্বৰ দিন হ'লেই, কালিলৈ অৱশ্যে অনুষ্ঠানটো শেষেই হ'ব। গতিকে কিবা যদি প্ৰয়োজনীয় বস্তু আছে কিনিবও পাৰিব। আৰু ধুনীয়াকৈ খাদ্যবস্তু প্ৰস্তুত কৰি উলিয়াইছে। কেটলি মুখত দিয়া পিঠাৰ পৰা আৰম্ভ কৰি বহুত ধৰণৰ বেলেগ বেলেগ ধৰণৰ পিঠা, গতিকে আপোনালোকে উপভোগ কৰিবও পাৰিব। আৰু লগতে এখন ফাংচনো হৈ আছে, সেই মহিলাসকলৰ দ্বাৰাই, বোৱাৰী জীয়াৰী গোটত থকা মহিলাসকলৰ দ্বাৰা হৈ আছে। এয়া চাওকচোন, এয়া আধুনিক নৃত্য, একক নৃত্য, বিহু নৃত্য ইত্যাদি নৃত্যসমূহ পৰিৱেশন হৈ আছে। গতিকে আমি সকলোবিলাক অকণমান চালোঁ। এয়া আমাৰো গাঁৱৰ পৰা আহিছে যিহেতু, সেয়ে আপোনালোককো অকণমান দেখুৱালোঁ। এয়া বোৱাৰীসকলে কিমান আনন্দ ফূৰ্তিৰ মাজতে, লগতে বিহুলৈ আৰু কেইটামান দিনহে বাকী আছে। গতিকে বিহুৰ আৰম্ভণি বুলি এয়া নৃত্যও পৰিৱেশন কৰিছে, সুন্দৰকৈ বিহু নাচি আছে। চাওকচোন, কম্পিটিশ্যনো হৈ আছে। গতিকে আমিও চাহ খালোঁ আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ। এয়া বাই বাই, সকলোকে শুভৰাত্ৰি জনালোঁ দেই, ধন্যবাদ।